মানে এনেই ইভিনিং ৱাক কৰিব আহিলোঁ তো পিকলু মানে কি হ'ল ৱাইন শ্বপত সোমালে হা ৱাইন শ্বপত সোমাই পেলাই তোমাৰ এয়া কি আছিলে সেই ৱাইন শ্বপত লৈ পেলাই ল'লে তাৰপিছত তাৰতো এজ ইমান হোৱা নাই তো ID কাৰ্ড এনেকৈ বিচাৰিলে তো মানে তাক সুধি আছে সি হিন্দীত কৈ আছে বুজি পোৱা নাই তো ইংলিছো কৈছে ইংলিছো বুজে সিহঁতে মালিয়ালম বকি আছে তো এতিয়া পুলিচ ইনফৰ্ম কৰি দিছে না পুলিচ ইনফৰ্ম কৰি পেলাই মই ইয়াত ৰখি দিলোঁ মই পিকলুক উঠাই লৈ গুচি গ'ল পুলিচ ষ্টেচন তো হেল্ল' গাইজ তো আজি আপোনালোকক এটা প্ৰাংকল দেখাম প্ৰাংকলটো কৰিম মানে তো লগৰ এজনক তো আপোনালোকে প্ৰাংকলটো চাব আজি কোনো ব্লগ ভিডিঅ' দিয়াৰ কোনো ইণ্টেনশ্যন নাই তো যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগে তো ভিডিঅ'টো চাওক আৰু এনজয় কৰক তো গতিকে চাই থাকক আমি এটা প্ৰেংক কৰি আছোঁ এতিয়া আমাৰ এতিয়া লগৰ ফোন লগাই ক'ম কি আমি ৰাস্তাত মদ খাই আছিলোঁ আমাকে পুলিচে উঠাই ল'লে তো ঘৰত নকবি কিবা কৰা মই বচাবৰ কাৰণে তো আমি যোৱাকালি গুৱাহাটীত কৰা কথা আছিলে প্ৰাংকলটো তো প্ৰাংকলটো ইয়াত কৰিম ইয়াত আহি পেলাই ইয়াত কৰিলোঁহি তো ইয়াত কৰিবলৈ এতিয়া আজৰি হৈ লৈছোঁ তো এতিয়া প্ৰাংকলটো কৰোঁ আপোনালোকে চাই দিয়ক এতিয়াই কৰিম আমি চাব নমস্কাৰ কেনেকুৱা লাগিছে বেংগলোৰ বঢ়িয়া বঢ়িয়া নেকি তাত এতিয়া বৰ্তমান আন্ধাৰ চান্ধাৰ হ'ল নেকি ঐ শুনা না কোৱা না কথা এটা হ'ল ৰে কি হ'ল তোমাৰ বাহিৰত তোমাৰ আমি কোৰ্ট চাৰিআলিৰ ফালে আহিলোঁ হা বেংগলোৰ আমি কোৰ্ট চাৰিআলিৰ ফালে ওলাই আহিলোঁ আমি ৰুম ল'লোঁ ন আমি ৰুম লৈ পেলাই কোৰ্ট চাৰিআলিৰ ওচৰত আহিলোঁ ঠিক আছে তো কোৰ্ট চাৰিআলিৰ ওচৰত আহি পেলাই এতিয়া তোমাৰ দাদাটো ৰুমত আছে হা আমি মানে এনেই ইভিনিং ৱাক কৰিব আহিলোঁ তো পিকলু মানে কি হ'ল ৱাইন শ্বপত সোমালে হা ৱাইন শ্বপত সোমাই পেলাই তোমাৰ এয়া কি আছিলে সেই ৱাইন শ্বপত লৈ পেলাই ল'লে তাৰপিছত তাৰতো এজ ইমান হোৱা নাই তো ID কাৰ্ড এনেকৈ বিচাৰিলে তো মানে তাক সুধি আছে সি হিন্দীত কৈ আছে বুজি পোৱা নাই তো ইংলিছো কৈছে ইংলিছো বুজে সিহঁতে মালিয়ালম বকি আছে তো এতিয়া পুলিচ ইনফৰ্ম কৰি দিছে না পুলিচ ইনফৰ্ম কৰি পেলাই মই ইয়াত ৰখি দিলোঁ মই পিকলুক উঠাই লৈ গুচি গ'ল পুলিচ ষ্টেচন তো এতিয়া কি কৰি হেল্ল' আছে নাই এনেই ইয়াত বিহু খাবই হেল্ল' কোৱা এতিয়া কি কৰিব পাৰি মোৰ যে মাথা বেয়া হৈ গৈছিলে লেংগুৱেজটো বুজি নাপায় হিন্দীত ক'লেও বুজি নাপায় সিহঁতে মই কৈছোঁ না হিন্দী বুজি মালিয়ালম বকি আছে হিন্দীত কিবা ক'লেও ইংলিছো বুজি নাপায় কৈছে সিহঁতৰ নিজৰ লেংগুৱেজতে আছে এনেকুৱা মাথা বেয়া হৈছে এতিয়া মই অকলে ৰখি আছোঁ ৰাস্তাত কোনো জনপ্ৰাণী নাই পিকলুক উঠাই লৈ গ'ল কোন কাহানীত তাৰ ID চাইডি চব ৰুমত পাৰ্চত এৰি থৈ গুচি গ'ল পইচাটো লৈ গুচি আগত ট্ৰেকটো পিন্ধি তো মই লগত গৈ আছোঁ মই পাৰ্চটো লৈ গ'লোঁ লগত মোৰ ID চাইডি চব আছে তো মই ক'লোঁ ID চাইডিও মই দেখালোঁ মোৰ এজো হৈছে ন তো মোক একো কোৱা নাই মোক ক'লে একো কোৱা নাই কিবা সিহঁতৰ ভাষাত কিবা ক'লে আৰু মোক কৈছে কিবা ইংগিত দেখালে আৰু নালাগে বুলি তো মই ৰখি থাকিলোঁ তাক উঠাই লৈ গৈছোঁ পুৰা তোমাৰ ব্লু কালাৰ টি চাৰ্ট পিন্ধি পেলাই পুলিচ কেইটা আহিছে উঠাই পেলাই লৈ গৈছোঁ কোন থানা মই কি বেংগলোৰত কি মই কোন থানা মই সদৰ থানা বুলি ক'ম নেকি পলাদাক ক'বা নেকি এইবিলাক কথা
বেছি হৈ গ'ল নহয়। তই কিবা এটা কৰা না ৰে। কি কৰা ভাই? কি কৰোঁ এতিয়া? ইয়াৰ পুলিচৰ লগত কথা পাতিবও নোৱাৰিব নহয় সিহঁতে এতিয়া। কি কৰোঁ কথাটো ৰে? কেনেকুৱা ধৰণৰ হ'ব এতিয়া? মই পিকলে মাকক কৈছে নেকি? মই ইয়াক কিমান বাৰ কৈছোঁ এইবিলাক নকৰিবা নকৰিবা, নাই সি নামানে। মই আহিছোঁ ন আগতে, তুমি বাদ দিয়া বোলে। মই কৈছোঁ বে তোমালোকক এয়া প্লেন নামাৰিবা গৈ তোমালোকে তাত গৈ। ৰখা, মই ভাবি লওঁ কি কৰিব পাৰোঁ। থানা জিকত যদি কণ্টেক্ট কৰিব পাৰোঁ তেতিয়াতো ভালেই। দিয়াচোন দিয়া, তুমি যি কৰিব পাৰা কৰা না। বকি আছে তুমিও চাগে বুজি নাপায়, ইংলিছো বুজি নাপায় নেকি? ফাল্টু পুলিচ নে কি কৰা ভাল হ'ব বে? কি কৰা যায় এতিয়া? এতিয়া কাকো ক'বতো নোৱাৰো না। এতিয়া তুমি সিহঁতৰ লগত আছা, কিবা এটা কৰিব পাৰিবা না? কাৰোবাৰ লগৰ ফোন কৰা না। ফোন কৰি আছো, ৰখা 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 এতিয়া কি কৰিব লাগিব? ময়ো মাথা বেয়া হৈ গৈছে নহয়, এতিয়া কি কৰিম? ৰখা, ভাবি আছো মই কি কৰিব লাগিব। শুনা না, ৰখা, মই ভাবি পেলাই কৈ আছো। শুনা হেল্ল' কৰি আছো, মই ফোন কৰি আছো। শুনা না, হেল্ল' শুনা না, হেল্ল'। কোৱা। তুমি ক'ত আছা এতিয়া? হেল্ল', তুমি ক'ত আছা? মই এতিয়া পাপুদাৰ ঘৰত আহিছিলো বিহু খাবলৈ। বিহুৱে খাই দে, বিহু খোৱা শেষ হোৱাই নাই। নাই পাপুদাৰ ঘৰতে মাতিছিলে। মই বাৰু বাহিৰতে আছো বাৰু। শুনা না, মই জিতাক মনে মনে কথাটো কৈ পেলাই বুজাই লওঁ নেকি? বাদ দিয়া আৰু। জিতাক ক'লে বেয়া হ'ব কথাটো। মই কি কৰিব পাৰিম এতিয়া? মই বহুত গালি দিব। কি কৰিব পাৰিম তাকে ভাবি তোমাক লগত লৈ যাব এতিয়া। মই কি কৰো কোৱা না? মই কি কৰো? মইতো এতিয়া অকলে গুচি আহিব নোৱাৰো তাক এৰি পেলাই। তো মাকেতো বেয়া, বহুত ডেঞ্জাৰ হৈ যাব না কেছটো। এতিয়া উলিয়াবলৈ আমিও উলিয়াব লাগিব, বেলেগে ওলাব নোৱাৰে। তো চব তাৰ আইডি চাইডি চব ডকুমেণ্ট চব পাৰ্চেছ ৰুমত এৰি থৈ গৈছে। মই বাৰু ৰুম চিনি পাই যাম। মই তোমাৰ কোৰ্ট চাৰিআলিৰ ওচৰত। মানে ইয়াৰ ৰুমৰ পৰা তোমাৰ 3 কিলোমিটাৰ 4 কিলোমিটাৰ মান হ'ব। পুলিচ ষ্টেচনটো এইখিনিতে, সেইটো আণ্ডাৰতে পৰিব। এই হোৱাটছএপৰ পৰা তাক নিছে বা বাহিৰৰ পৰা নিছে, তাত গৈ সোধাগৈ কি কোনখন পুলিচ, কোনখন থানা হয়। থানাটো ইয়াৰ পৰা 10 কিলোমিটাৰ দূৰত। ইয়াৰ পৰা 10 কিলোমিটাৰ দূৰত। 10 কিলোমিটাৰ। 10 কিলোমিটাৰ দূৰত। 10 কিলোমিটাৰ। তুমি চিনি নোপোৱা চাগে জেগাটো। 10 কিলোমিটাৰ দূৰ যদি হয়, কোনোবা যদি এনেকুৱা হিন্দী জানা মানুহৰ সৈতে কথা পাতাচোন। পাতি পেলাই তুমি থানালৈ যোৱা। থানালৈ গৈ পেলাই মানে কথা পতাবা ভালকৈ, পুৰা মানে বুজাব দিব। হিন্দী মানুহটো কোনোবা যদি পোৱা, তাক কথাখিনি বুজোৱা ভালকৈ। আৰু সেইটো মালিয়ানা ভাষাটো সেইটো ক'ব দিয়া। মানে সেইটো ভাষা তুমিও বুজি নাপাবা, ময়ো বুজি নাপাম, পিকলেও বুজি নাপায়, সিহঁতেও বুজি নাপায়। ইংলিছ এইবিলাক কি কৰা যায় এতিয়া? ইয়াৰ পৰা কেনেকে কি কৰিম এতিয়া? মোৰ বিশেষ ইমান এইবিলাক নাজানো। মই ভাবি লওঁ কি কৰিব পাৰোঁ। মইনাখৰৰ লগত কথা পাতো নেকি? মইনাখৰলৈ কিয় গৈছা আকৌ? এইবিলাক নকৰিবা। নাই নকওঁ। মই ভাবি কৈছোহে তোমাক। নকবা মইনাখৰ নকবা। এইটো কামত আহিছো আকৌ এইবিলাকত ফচিছো বুলি গম পালে কি হ'ব ৰে? মই কিমান বাৰ কৈছো তাক, মানা কৰিছো হা, সি নুশুনে। সঁচাই সৰু পোৱালি হৈ আছে ৰে। মোৰ মানে মাথাটো বেয়া হয়। কি কৰো ভাবি আছো ৰে। আগল বেগ তোমাৰো বেম্বত আৰু বেম্বত। ইয়াততো কিমান এমাউণ্ট খাব এতিয়া ঠিক নাই, ওলাওঁতে কৰোঁতে। সেইটোতো হয়তো ভাল খাব পইচাটো। বৰ বেয়া খাই দিব এতিয়া। ইংলিছ কৈছিলে, ইংলিছত কৈছে, বুজি পাইছে? ইংলিছো বুজি নাপাওঁ বুলি কৈ দিছে ৰে সিহঁতে। ইংলিছো বুজি কি পাগল, ইংলিছো বুজি নাপায়। মালিয়ালম বুজি একোটো মাথা মুণ্ড মোৰতো চব মূৰৰ ওপৰতে গুচি গৈছে ৰে। কি বুজি পাবা? আংগ্ৰে মংলা কি আছে? জিটি আংগ্ৰে মংলা এইবিলাক বকি আছে। যি টি ভাষা মাৰি আছে। কৈছো কি মই
তোমালোকৰ কি ৱাইন শ্বপৰ ভিতৰৰ পৰা নিছে মদৰ হেৰিৰ পৰা ভিতৰৰ পৰা নিছে না এইটো বাৰ আছিলে না এইটো বাৰ হয় তোৰ বাৰ, মানে বাৰ, ৱাইন শ্বপটোৱে বাৰৰ পৰা বাৰ নিছে। হয় ঠিক আছে তো বাৰত সোমাই গ'লহি ওচৰতে মানে কি ইয়াত ওচৰত মানে ৱাইন শ্বপ এখনো নাই ঠিক আছে বহুত দূৰত তো ওচৰত মানে দূৰত গৈ পেলাই বাৰখন পালে পাই পেলাই সি ক'লে কি ইয়াতে যাওঁ ইয়াতে সোমাই যাওঁ বোলা বুলি ক'লে মই কৈছোঁ যে নাযাওঁ দে এইবিলাকত নোসোমা এতিয়া বাদ দিয়ে এইবিলাকত নাযাওঁ বহুত ৰিক্সৰ কথা হৈ যাব এই বাদ দিয়া তাৰপিছত ক'লে নাই বোলে এনেই বোলে এপাক ফুৰি আহোঁ বোলে সোমাই যাওঁ চাই আহোঁগৈ একো নকৰোঁ একো নাচাওঁ বোলে এনেই সোমাই আহোঁগৈ তাৰপিছত সোমাই পেলাই এনেই সি দামৰ কথা সুধিলে অমুকটোৰ দাম কিমান এনেকৈ সুধিলে তাৰপিছত সোধাৰ পিছত ক'লে এতিয়া তোৰ হেৰি আধাৰ কাৰ্ড দেখা বুলি ক'লে সি আগত গুচি গ'লে মইতো কৈছোঁ মোৰতো একো লেংগুৱেজ নাজানো মই সুধিবলৈ ভয় সেইকাৰণে মই তাক পঠালোঁ তাক পঠাই পেলাই সি গৈ পেলাই কথা বতৰা পাতিলে ডকুমেণ্টছ দেখা সি ক'লে ডকুমেণ্টছ নাই বুলিতো সিহঁতে কেনেকৈ বুজি পালে নাজানো সি নাই বুলি ক'লে কি ইংগিততে বুজি পালে নে কি বুজি পালে নাজানো তাৰপিছত ডাইৰেক্ট ফোন কৰিছে পুলিচত ডাইৰেক্ট 2 মিনিট নে 3 মিনিটৰ কাৰণে ডাইৰেক্ট আহিছে উঠাই লৈ গুচি গ'ল মইতো হাৱাই নাপালোঁ ৰে মোক হাৱাই পোৱা নাই তাৰপিছত মই সিহঁতে কিবা 7 days নে 8 days কৈ আছে তাৰপিছত বোলে তাক এৰিব বোলে কিবা কিবি সিহঁতৰ ভাষাত কৈছে কিন্তু অলপ অলপ বুজি পাইছোঁ 8-7 দিন মানে ৰাখিব বুলি কৈ আছে কাষ্টডিত সিহঁতৰ তুমি যদি থানাখন 10 কিলোমিটাৰ তুমি কাৰোবাক সুধি হ'লেও থানাখনত যোৱা থানাখনত গৈ মই কি কৰিম কিবা এটা ৰিজন লৈ যাব কাৰণে তোমাৰ বেমাৰটো হ'লেও দেখুৱাও কোনোবাতো হিন্দী মানুহ থাকিব না থানাখনত এটাতো থাকিব হিন্দী ইংলিছ বুজা মানুহ বুজাব পাৰিবা তেতিয়া তুমিও যোৱা লগত সেইকাৰণে তুমি কথাখিনি বুজোৱা তেনেকে মেডিকেলত ইয়াৰ পৰা এতিয়া মই কি কৰিম তুমি সেইটো কোৱা কৰিলে তোমালোক কেইটাই চল্ভ কৰিব লাগিব এইটো প্ৰব্লেম সৰু পোৱালি কেছটো সৰু পোৱালি হয় ন তো সেইটো কেছত যদি মই সেইটোতো এইটো লিগেলি নহয় ন সেইটো কাৰণে ভয় লাগি আছে একো নাই দিয়া বাদ দিয়া আৰু যি হ'ব হ'ব আৰু এতিয়া ক'ব লাগিব কথা ৰখা ময়ো ভাবি আছো ৰখা ময়ো মই কথা পাতিম বাৰু মই বিহাৰৰ ল'ৰাকেইটাৰ লগত কথা পাতো ৰখা সিহঁতে কিবা সিহঁতে যদি এইটো ভাষা জনা মানুহ আছে মই কথা পাতিবা বা তোমালোকৰ লগত কনফাৰেঞ্চ কৰিম বিহাৰ পাই গ'লে তুমি 7 সমুদ্ৰৰ সিপাৰে তেজপুৰত মানে কোনো নাই তেজপুৰততো তেনেকুৱা কোনোৱেই নাই মালিয়াম ভাষা জানা এনেকুৱা চিনাকি মানুহ আছে কিন্তু ফিমেল আছে কিছুমান আৰ্মি আছে মানুহে বুজাব পাৰিলেতো ভালেই ৰখা মই কথা পাতি আছো ৰখা আৰ্মি দুটামান আছে মোৰ আৰু এটা কথা আছে হেল্ল' এটা কথা আছে ৰখা না কোৱা ৰখা 1 ছেকেণ্ড ৰখা এই মানুহ এজন আছে কথা পাতিব ৰখা 1 ছেকেণ্ড লাইনত থাকা হা লাষ্টত এটা প্ৰশ্ন কৰি দিয়ে ঠিক আছে এটা প্ৰশ্নৰ উত্তৰ দিয়া তেতিয়া কথাটো হয়তো মোক তুমি এইটো কিন্তু অলপ অলপ বুজি পাইছোঁ যে এবিধ মাছৰ নাম কোৱা যিবিধ মাছ মানে ধৰা ডাইৰেক্ট খাই দিব পাৰি আৰু সেই মাছটো কোনো বাকলি কি এবিধ মাছৰ নাম কোৱা যি মাছৰ বাকলি নাথাকে আৰু সেইটো ডাইৰেক্ট খাই দিব পাৰি এবিধ মাছৰ নাম কোৱা যিটো মাছৰ বাকলি নাই আৰু ডাইৰেক্ট খাই দিব পাৰি যিটো মাছৰ বাকলি নাই ডাইৰেক্ট খাই দিব ডাইৰেক্ট বুলি নহয় খাই দিব যিটো মাছৰ বাকলি নাই আৰু খাই দিব পাৰি হেল্ল' এজন মানুহ আহিছে হা তো মানুহজনে মোক সুধিছে হা হিন্দীত সুধিছে তো হিন্দীত সুধিছে আৰু কি সুধিছে তো কৈছে যে এবিধ মাছৰ নাম কোৱা যিবিধ মাছৰ মানে যোন কোনো বাকলি নাই ডাইৰেক্ট খাই দিব পাৰি বোলে সেইটো খাই দিব পাৰি তো সেইটো নামটো ক'ব দিছে তো সেইটো নামটো ক'লেহে বোলে কিবা বোলে তাক বোলে উলিয়াই দিব বোলে FIR লিখি দিম বুলি কৈছে কি ক'ব লাগিব এবিধ মাছৰ নাম ক'ব দিছে যিবিধ মাছৰ নাম মানে যিবিধ মানে মাছৰ কোনো বাকলি নাথাকে ঠিক আছে ডাইৰেক্ট খাই দিব পাৰি দুবিধ মাছৰ নাম এবিধ মাছৰ নাম ক'ব দিছে ঠিক আছে এবিধ মাছৰ নাম ঠিক আছে যিটো মাছৰ মানে বাকলি নাই কোনো ডাইৰেক্ট খাই দিব পাৰি তুমি সুধিব নালাগে তুমি কৈ দিয়া 2 ছেকেণ্ড দিছে মাত্ৰ 2 ছেকেণ্ড নে 3 ছেকেণ্ড দিছে জলদি কোৱা কিবা দিমাগত আছে দি কোৱা 5 ছেকেণ্ড দিছে কোৱা না জলদি কোৱা না
চালে 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 হেল্ল' 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 অঁ হেল্ল' অঁ কোৱা মাগুৰ মাছ আৰু শিঙি মাছ হয় এইটো ইংলিছত হিন্দীত কি আছিলে মাগুৰ মাছ আৰু শিঙি মাছ মাগুৰ মাছ ডাইৰেক্ট আৰু খাই দিব শিঙি পাৰি। মাছ মাছটো এইটোতে পৰে না সেইটো তুমি ডাইৰেক্ট নেট খোলা নেটত ডাইৰেক্ট চোৱা ডাইৰেক্ট কি খাই দিব পাৰি নেকি মাগুৰ মাছ আৰু শিঙি মাছ কোনো বাকলি নাই? ডাইৰেক্ট মানে একো ভাজা চাজা নোহোৱাকৈ চব অঁ তো ডাইৰেক্ট খাই দিব পাৰি মানে কোনো বাকলি নাই তাত কেনেকৈ ফচাইছে ৰে তাই কৈছে সেইটো ক'লেহে FIR লিখিম বোলে নহ'লে নিলিখোঁ বোলে কিয়নো মালিয়ালম ভাষাত FIR লিখে ন আমাৰ লেংগুৱেজটো হ'ল হিন্দী লেংগুৱেজ হিন্দী লেংগুৱেজ লিখিলেও হ'ল বা অসমীয়া লেংগুৱেজ লিখিলেও হ'ল FIR বা ইংলিছত লিখিলেও হ'ল কিন্তু সিহঁতৰ নিজৰ ভাষাতে লিখিব লাগিব মালিয়ালম কিবা লিখিব লাগিব কিবা এনেকৈ কি আখৰা পোখৰা আখৰ কি এনেকুৱা সিহঁতে FIRখন তেনেকৈ দিব লাগিব তো জল্দি কোৱা জল্দি ক'বলৈ কেনেকে কম এতিয়া কি মাছ হ'ব এইটো তই এটা কাম কৰা হেল্ল' তুমি যে পুৰা কুঁৱা চুৱা আছে যদি সাগৰ চাগৰ আছে যদি নদী চদী আছে জাপ মাৰি দিয়া তাতে ঠিক আছে মাছ মই আজি প্ৰথম শুনিছো দুদিন মাছৰ নাম ক'ব দিছে বেয়া মুৰ্গা বনানো তাক হেল্ল' হ'ব দে এইটো প্ৰাংক কল ঠিক আছে মেমৰি আছে না মেমৰি আছিলে বোলে ভাজা মাছ এনচাৰটো ভাজা মাছ বেজি খাই গ'লো না হা তোমাৰ যদি জিদ্দাৰ ইহঁতে কৈ দিয়া বেজি খাই গ'লা সেইটোৱেতো ন চব প্লেনিং কৰি পেলাই কৰিছো এনচাৰটো ভাজা মাছ এনচাৰটো ভাজা মাছ